Hey guys, welcome back to my YouTube channel. Another day and another vlogs. আজি মানে কি একদিন মানে কি ডেইলি vlogs দিয়া টাইপ কৰি আছো। তো আজিও শুই উঠিলো এতিয়া ক'ত কি হয়নো তাকে দেখুৱাই যাম বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে কি আমাৰ চুবুৰীত পানী তোলা মানে নামৰ আগদিনাখন কাইলৈ নাম তাকে এতিয়া মানে কি মই নামঘৰৰ পৰা আহোঁগৈ নামঘৰত কাগজ এখন দিব দিছে তালৈ যাওঁ তাতনো কি হৈ আছে দেখুৱাম বলক আমি গৈ থাকোঁ নামঘৰলৈ। কি হয় ৰাতিপুৱা আগ্ৰহে ওলাই আহিলোঁ একদম ধুনীয়াকৈ আমি কীৰ্তন গাই আছিলোঁ এইকেইদিন সংগত আছে মোৰ লগত তাৰপিছত এতিয়া শুনিছোঁ আমাৰ পৰিয়ালৰ বৰমা এজনী ঢুকাই গ'ল তাকে এতিয়া নামখনো আছে তাৰপিছত আজি পানী তোলা আছিলে তাকে কি যাব পাৰোঁ নে ঠিক নাই এতিয়া কলপুলি কেইটামান কাটি পাইছে আমিতো লাৰিব নোৱাৰোৱে তাকে গৈ থাকোঁ বলক আমিতো এতিয়া নোৱাৰোঁ একো লাৰিবও নোৱাৰোঁ কৰিবও নোৱাৰোঁ তাকে ইহঁতকেইটা কলপুলি কাটিব আহিছিলে দিয়া যোৱা এতিয়া আমাৰ চবৰে মন ডাউন আমাৰ চুবুৰী মানে কি আমাৰ মানে পৰিয়ালৰ এইটো মুকুন্দ আগৰ পৰা কীৰ্তন গাই ফুৰা তাৰপিছত আজি ৰাতি মেইন কীৰ্তন আছিলে আমি কীৰ্তন গাব নাপালোঁ আমাৰ এয়া খুৰীদাহঁতৰ ঘৰ আজি তাতো কিবা সকাম পাতিছিলে তাৰপিছত মানুহজনী ঢুকোৱাৰ বাবে মানে বৰমা ঢুকোৱাৰ বাবে তাতো হেৰি গ'ল মানুহৰ মন মানে চবৰে সেমেকা আৰু আমাৰ পৰিয়ালটোৰ কাৰণ আমি আগভাগ কৰি আছিলোঁ অতদিনৰ পৰা তাৰপিছত তাকেনো কি হয় তাকে দেখুৱাই লৈ যাম কিনো হৈ গ'ল যাব পাৰোঁ নে নহয় সেইটোকে চাই থাকক ব্লগটোত আজিনো যাব পাম নে নাপাম পানী তোলাত আমাৰ মেইন কেছটো আছিল পানী তোলাত আমাৰ যোৱা মানে বহুত ইচ্ছা যোৱাবাৰৰ পৰা পানী তোলা হৈছে এবাৰো আমি মানে যাম বুলি ভাবি আছিলোঁ হাতী চাতি আনা এনেকৈ গা চা ধুওৱা এনেকুৱা টাইমত কৰি থাকিলোঁ হয় কিন্তু এতিয়া কৰিব পৰা নাই একো কাম আঁতৰৰ পৰা চাই থাকিবলগীয়া হৈছে নামঘৰটো সোমাব নোৱাৰোঁ এদিনীয়া চোৱা ন তাকে কিনো হয় যাব পাৰোঁ নে নাপাওঁ তাকে চাই থাকক আমি দিনটো দেখুৱাই লৈ গৈ আছোঁ এতিয়া দেখি আহিছোঁ মানে কি হাতীটো আহি আছে হাতী মানে এবাৰ দুটা মানে পোৱালি এটাও লৈ আহিছে কিন্তু এবাৰ মানে কি ঢুকাই গ'ল ৰাতিপুৱা তাকে এইটো আগত হাতীটো আহি আছে এবাৰ লাৰিবও নোৱাৰোঁ হাতীটো তাৰপিছত মানে কি আমিয়ে চব কৰি আছিলোঁ ন ইমান দিনৰ পৰা কীৰ্তন গাই আছোঁ আজি প্ৰায় এমাহৰ পৰা কীৰ্তন গাই আছোঁ কীৰ্তন লগাই তাৰপিছত লাষ্টৰ দিনাখন হয় এয়া হ'ল আজিয়ে মানে মেইন আছিল আমি গোটেই ৰাতি থাকিলোঁ হয় তাৰপিছত ঘূৰিলোঁ হয় এতিয়া একো পিন্ধিবও নোৱাৰোঁ তেনেকৈ আছোঁ তেনেকৈ যাব লাগিব হাতীটো আহি পালে একো কৰিব নোৱাৰোঁ এবাৰ তাকে চাই থাকক কিনো হয় আৰু একদম এবাৰো আহিছে যিটো ৰাতিপুৱাৰ পৰা জোচ আছিল হেৰিও নাই এতিয়া হাতীটো দেখি অলপ জোচ আহিছে যদিও যাব নোৱাৰোঁ কিন্তু এতিয়া ইহঁতে কংকনতে কথা চথা পাতিছে পাৰোঁ যদি এবাৰ উঠিব ট্ৰাই কৰিম যদি উঠিব পাৰোঁ নোৱাৰোঁ যদি নাই যোৱাবাৰ হাতীটো নহয় এবাৰ এইটো নতুন হাতী তাকে গা ধুৱাবলৈ লৈ গৈ আছে তো আমিও পিছত গৈছোঁ কাৰণ আজি আমাৰ কাম নাই এনেই কাম আছিলে বহুত কাম আছিলে কিন্তু এতিয়া চোৱা লাগিল মই এইবোৰ লাৰিব কৰিব নোৱাৰোঁ তাকে নাই যাব আজি যাব পাৰোঁ যাব ঠিক নাই কি হয় তাকে দেখুৱাই লৈ যাম অলপ হয় যাম নহয় ঘৰত থাকিবা ন ব'লা কাইলৈ আহি পাই গ'লোঁ হাতীটোৰ ওচৰত হাতীটো লৈ যায় এতিয়া ধুনীয়াকৈ হা দুটা হাতী আছে ন একদম সজাব লাগিব নেকি অঁ তাকে অলপ সজাব লাগিব এতিয়াতো নাই আমাৰ চোৱাই লাগি আছে আহিছোঁ নামঘৰলৈ এবাৰ মানে কি ধুতি পাঞ্জাবী পিন্ধি অহা নাই ইহঁতকেইটা পিন্ধি আহিছে ধুতি পাঞ্জাবী তাৰপিছত এবাৰ মই পিন্ধি অহা নাই মানে কি ছোৱালী আছে ন তাকে যাব পাৰোঁ নে নাই তাৰ ঠিক নাই যাওঁ নে নাযাওঁ তাকে চাই থাকক ব্লগটো চাই দিলে গম পাব এইটো যাব হা অঁ ইহঁতকেইটা গৈ আছে তাকে হাতী এইটো গা ধুই আছে তেনেকৈ এতিয়া নাম চাম দিছে সজাই কৰি আছে আছে ইয়াৰ নাম কি মহাদেৱ তাৰপিছত হাতীজনীৰ নাম কি মহাদেৱ ইজনীৰ নাম কি ডাঙৰটোৰ নাম শিৱানী আৰু মহাদেৱ কাকে শিৱানী আৰু মহাদেৱ এনেকৈ সজাই আছে সজাই কৰি হোৱাৰ পিছত মই দেখুৱাই আছোঁ ফ্ৰণ্ট চাইডটোৰ পৰা দেখুৱাই দিওঁ
চব গৈছে, আমি পিছে পিছে অকণমান গৈ আছোঁ, কিনো হয় দেখা যাব। বেয়া লাগিছে, বেয়া লাগিলে উপায় নাই যেতিয়া, তাকে যাওঁ কিনো হয় দেখুৱাই লৈ যাওঁ। মানে কি আগত যাব মন গৈছে, প্ৰতিবাৰে ঘূৰি ফুৰোঁ না আগত। তাৰপিছত এনেকৈ কৰি পৰিয়ালৰ ল'ৰাকেইটাৰ সৈতে এনেকৈ আছোঁ গোটেইকেইটা, পিছে পিছে গৈ আছোঁ, চাই থাকক কি হয় কণ্টিনিউ কৰি গৈ আছোঁ। ভালকৈ দেখাব নোৱাৰিম ক'ত কি হৈ আছে, মানে মই পিছতে যাবলগীয়া হৈছে। আগত গ'লে বেয়া পাব ন সমাজৰ মানুহে, সেইটো কাৰণে পিছে পিছে যেনেকৈ গৈ আছোঁ। ধুতি পাঞ্জাবী পিন্ধা নাই, মানে মোৰ আগত যাব মন গৈ আছে। প্ৰতিবাৰে ঘূৰি ফুৰোঁ, আগত যাওঁ পিছত যাওঁ, বেল পাৰ্টিৰ লগত যাওঁ, য'ত যাব মন যায় ত'তে যাওঁ, কিন্তু এবাৰ যাব পৰা নাই। তাকে যিমানখিনি পাৰোঁ দেখুৱাই লৈ যাম। ফাইনেলি পানীটোৰ পৰা মানুহখিনি আহি গ'ল, আমি পিছে পিছে আহিছোঁ, মানে অলপ দেৰি হৈছে। তাকে দেখুৱাব, আঁতৰৰ পৰা দেখাবলৈ ট্ৰাই কৰিম আৰু চেষ্টা কৰিম, তাকে চাই থাকক। বাবুদাও ইমান দিন কষ্ট কৰি নাপালো বুজিছে, ইমান কষ্ট কৰিলো, কিন্তু এতিয়া মানে পৰিস্থিতি বৰ বেয়া। দুৰ্ভাগ্যজনক, কি ক'ব আৰু, প্ৰকৃতিৰ নিয়ম। তাকে আজি আমি নাপালোঁ, অহা বছৰলৈ আকৌ ভালকৈ গাবলৈ চেষ্টা কৰিম। তাৰপিছত আজিলৈ ব্লগটো ইমানতে সামৰোঁ। টিল দেন টাটা, বাই বাই।